गुवाहाटी नोगोरनि बालाजी ओनसोलाव बर' आइजो आफादनि हाखौ बिजेपि सोरखारा रां लानानै सासे मारुवाली सुबुंनो मियादि पाट्टा खालामनानै होदों। सान्दाটো লগাই দিলে 1 বিঘা 10 লাখ মাটি। এতিয়া ক'ৰ পৰা সেইটো মাটি মিয়াদি কৰি পেলাই ইয়াতে মানে সান্দাটো গাড়িলে আমি বুজিয়ে নাপাওঁ। बिजेपि सोरखारनि बेफोरबायदि खनले खनले बर' समाजनि सायावल' नोजोर होबाय थानायखौ गुवाहाटी नोगोरनि बर' आइजो आफादा साबजानाय मोनाखै। আমাক একো নোটিছ দিয়া নাই। খালি আজি দলে বলে আছে আৰু নিৰ্মল শৰ্মাই তেখেতে কি কৈ আছে মণ্ডলক মানে যেতিয়া ফিটা ধৰি আছিলে তেতিয়া তাৰ মানে দেখাই আছে এই তাৰ পৰা ইয়ালৈকে ঘৰ চৰ গোটেই দেখাই দিছে গোটেই বোলে মিয়াদি। আৰু আমাৰ অসম চৰকাৰে কেনেকা এই তেখেতক মিয়াদিটো দিলে এইটোতো সিলিং কি বুলি কয় চৰকাৰীহে মাটি। আৰু আপোনালোকৰ অফিচৰ নামো দিয়া আছে হয় হয় আমাকতো মানে অফিচৰ পৰা দিয়াই আছিলে। এতিয়া মানে চিটা বহিটো আছে কি কি কমিটি আছে আপোনালোকৰ আমাৰ 3টা কমিটি আছে ভূপেন্দ্ৰ ব্ৰহ্ম আৰু মেছকছাৰী আৰু আমাৰ বড়ো কমিটি তেওঁলোকেতো কৰিছে আগতে জ্বলাই দিছিলে আগতে জ্বলাই দিছিল ভূমা প্ৰকাশ এইবিলাক চব ভূমাফিয়াৰ লগত মিলি পেলাই তেখেতে কৰিছে তেখেতে এজন মাৰোৱাৰী মানুহ হৈ পেলাই এইবিলাক চৰকাৰী মাটি দখল কৰি পেলাই নিজৰ নামত ম্যাদি কৰিবৰ কাৰণে ওলাইছে এইটো কোনটো হেৰিৰ দুনিয়াৰ কথা আৰু গুদামখিনিওতো পৰি যায় চৰকাৰী মাটি দাগটো দিব লাগিছিলে দাগটো উল্লেখ নকৰে আমাক ভয় দেখুৱাবৰ কাৰণে প্ৰশাসনৰ মানুহ আনিছে আমি মানে ওচৰত যাবই নোৱাৰো